গৰমৰ দিনত এটি পচন্দৰ পানীয় হৈছে নাৰিকলৰ পানী। গৰম দিনত নাৰিকল পানী হাইড্ৰেশ্যনৰ এক উৎকৃষ্ট উৎস। ডাবৰ পানীয়ে পিয়া দূৰ কৰাত সহায় কৰে আৰু গ্ৰীষ্মকালীন গৰমৰ পৰা আপোনাৰ শৰীৰটোও সতেজ কৰি ৰাখে। বজাৰত উপলব্ধ আন পানীয়তকৈ নাৰিকলৰ পানী স্বাস্থ্যৰ পক্ষে যথেষ্ট উপকাৰী। নাৰিকলৰ পানী হৈছে সতেজ আৰু পুষ্টিকৰ পানীয়। গ্ৰীষ্মকালত নাৰিকল পানী সেৱন কৰাটো আমাৰ দেহৰ বাবে যথেষ্ট উপযোগী। নাৰিকলৰ পানীয়ে বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে, যাৰ ফলত পানী জমা হোৱা আৰু পেট ফুলাৰ সম্ভাৱনা কম। নাৰিকল পানীয়ে গ্ৰীষ্মকালীন সময়খিনিত পাচনতন্ত্ৰৰ সমস্যা যেনে ডায়েৰিয়া, কোষ্ঠকাঠিন্য, বদহজম আদি দূৰ কৰাত সহায় কৰে। নাৰিকল পানী হৈছে প্ৰাকৃতিক শক্তি পানীয়। ই সতেজ আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰে। নাৰিকল পানী খালে হজম ক্ৰিয়া উন্নত কৰি ওজন হ্ৰাসত সহায় কৰে। নাৰিকল পানীত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰক অক্সিডেটিভ চাপ আৰু ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।